নমস্কাৰ আনটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো তো আমি আলোচনা কৰি আহিছো অনুশীলনী 2D ঠিক আছে তো 2D ৰ আমি 1 নম্বৰৰ কেইটা কৰিছো মই তোমালোকক 5 নম্বৰটো হোমৱৰ্ক দিছিলো তোমালোকে যদি পাৰা নাই তেতিয়ালে মই কৰি দিছো ঠিক আছে তাৰপিছত আমি 2 ৰ A B C এইবোৰ আমি কৰিম তো প্ৰথম কে নম্বৰ 1 ৰ 5 নম্বৰ 1 ৰ 5 নম্বৰটো কি আছে 4m + 8 divided by 5m plus 8 equal to 5/6 আমিও সেম জানো কি কৰিব লাগে এইটোৰ লগত এইটো আৰু এইটোৰ লগত এইটো সেম মানে 6 এ দি কি দিব লাগিব 4m plus 8 equal to 5 এ দি কি দিম আমি 5m plus 8 তাৰপিছত এখিনি আমি কি কৰিম আমি এখিনি সৰল কৰিম 6 4 গুণ 24 24m plus 8 6 গুণ 48 সমান সমান 5 5 গুণ 25m plus 5 8 গুণ 40 তাৰপিছত চাব 4 ইটো m আছে m তো ইফালে লৈ আনিম ঠিক আছে অৰ্থাৎ 24m minus 25m এটা নকবা আৰু মাইনাস কিয় হল কাৰণ সমান চিহ্ন ইপিনে আহিছে এটো মই বহুত বাৰ কৈছো ঠিক আছে তাৰপিছত এটো লৈ যাম আমি কি 40m minus 48 এটা কি যাব 25 ৰ পৰা 24m গলে লাগিব minus m থাকিব সমান সমান ইয়াৰ পৰা গলে কিমান হ'ব minus 8 হ'ব 48 ৰ পৰা 40 গলে 8 এটো মাইনাস আছে এটো মাইনাস আছে ক্যান্সেল কৰলে তেতিয়ালে m = কিমান হৈ যাব 8 হ'ব তো তোমালোকৰ হৈছে এটো যদি হৈছে তেতিয়ালে সকলে বুজি পাইছা বুলি গম পাইছো ঠিক আছে আৰু যদি হোৱা নাই এটো ধুনিয়াকে চাই ললে হল নেক্সট আহিব আমাৰ কে নম্বৰ 2 ৰ 1 নম্বৰৰ পৰা আহিব 2 নম্বৰৰ একৰ কোৱেশ্চনটো কি কৈছে চাবা কমলাৰ মাকৰ বয়স কমলাৰ বয়সৰ 3 গুণ গৈছে 5 বছৰ পিছত দুয়োৰে বয়সৰ সমষ্টি 70 বছৰ হলে বৰ্তমান তেওঁলোকৰ বয়স কিমান হ'ব বুলি কৈছে তো কমলাৰ মাকৰ বয়স কমলাৰ বয়সৰ 3 গুণ বুলি কৈছে তো আমি প্ৰথমতে কি লিখিম কমলাৰ বয়স লিখিম ধৰা হল বুলি লিখা ধৰা হল কমলাৰ বয়স x বছৰ ঠিক আছে x বছৰ তাৰপিছত কৈছে কমলাৰ মাকৰ বয়স কিমান হ'ব কিমান বছৰ 3 গুণ বেছি মানে 3x বছৰ হৈ যাব তাৰপিছত কৈছে 5 বছৰ পিছত দুয়োৰে বয়স ঠিক আছে 5 বছৰ পিছত প্ৰথমতে লিখিম কমলাৰ বয়স কিমান হ'ব x + 5 কাৰণ 5 বছৰ পিছত বুলি কৈছে না ইমান বছৰ তাৰপিছত কৈছে 5 বছৰ পিছত মাকৰ বয়স অৰ্থাৎ কাৰ কমলাৰ মাকৰ বয়স হ'ব কিমান আছিল 3x + 5 ইমান বছৰ ঠিক আছে তাৰপিছত কি কৰিব লাগে আমাক বৰ্তমান বয়স লব তেতিয়ালে প্ৰশ্নমতে x + 5 plus 3x plus 5 সমষ্টি বুলি কৈছে তো সমষ্টি হলে কি হয় যোগ হয় তো যোগফল কিমান বুলি কৈছে সমষ্টি 70 বুলি কৈছে ঠিক আছে তাৰপিছত কি কৰিম এটা আমি যোগফল কৰি দিম তেতিয়ালে x plus 5 ব্ৰেকেটটো উঠাই দিম প্ৰথমতে প্লাস 3x plus 5 equal to 70 x পদ কি আছে x আছে কিমান হ'ব 4x হৈ যাব প্লাস এটো পাস কিমান হ'ব 10 হৈ যাব হয় equal to 70 ইফালে 4x ইফালে আমি কি হৈ দিম এটো 10 টি ফেলে যাম মানে 70 minus 10 এটো 70 দেই তাৰপিছত কি হ'ব 4x = কিমান হ'ব 60 x = কিমান হ'ব 60/4 হৈ যাব তো কেইবাৰ যায় 60 4 দিকে কেইবাৰ যায় 15 বাৰ যায় তো মানে x = কিমান হৈ যাব 15 হৈ যাব মানে কমলাৰ বয়স কিমান হৈ যাব বৰ্তমান বয়স কমলাৰ বয়স অৰ্থাৎ এইটো কমলাৰ বয়স x আছিল না তো কিমান হৈ যাব এটো 15 বছৰ হৈ যাব আৰু মাকৰ বয়স কিমান হ'ব 3 পূৰণ 15 মানে 3 15 গুণ 45 বছৰ ঠিক সেইখিনি তলত লিখি দিলে হল ধুনিয়াকে আছে ঠিক আছে পাইছা বুজি ঠিক আছে নেক্সট কোৱেশ্চনছ কি কৈছে বি নম্বৰটো p/q আৰহি থকা পৰিমেয় সংখ্যা এটাৰ লবতকৈ হৰ 3 ডাঙৰ যদি লবৰ পৰা 3 বিয়োগ কৰা হয় আৰু
হৰটোৰ 2 বৃদ্ধি কৰা হয় তেন্তে যদি পৰিমেয় সংখ্যা পোৱা গ'ল সেইটো হ'ল 1/5 তেন্তে পৰিমেয় সংখ্যাটো নিৰ্ণয় কৰা কোৱেশ্চনটো চাই কিনে ভয় খাব নালাগে একদম সহজ কোৱেশ্চন জাস্ট বুজিব খালি চেষ্টা কৰিলে কি কৈছে p/q আৰ্হিত পৰিমেয় সংখ্যা লবতকৈ হৰ 3 ডাঙৰ বুলি কৈছে তা আমি প্ৰথমতে লিখি লম ধৰা হ'ল ঠিক আছে কে নম্বৰ এইটো বি নম্বৰ 2 ৰ বি নম্বৰ ধৰা হ'ল কি পৰিমেয় সংখ্যা প্ৰথমতে কি লব কৈছে লব তেতিয়া আমি লবটোৱে ধৰিম লবতকৈ হৰ 3 ডাঙৰ তে লব ধৰা হ'ল পৰিমেয় সংখ্যাৰ লব পৰিমেয় সংখ্যাৰ লবটো কি বুলি হলো x ঠিক আছে ঠিক তেনেকৈ পৰিমেয় সংখ্যাৰ হৰ কি হ'ব 3 ডাঙৰ বুলি কৈছে তেতিয়া হলে x + 3 হৈ যাব ঠিক আছে তো পৰিমেয় সংখ্যা বুলি ক'লে কি হ'ব পৰিমেয় সংখ্যাটো কি হৈ যায় পৰিমেয় সংখ্যা হলে কি হ'ব p/q আকাৰত লিখিব লাগিব হয় না নহয় পৰিমেয় সংখ্যাটো লিখিলে কি হ'ব x সৰি p/q যদি p যদি লব আমি ওপৰটো কি বুলি জানো লব বুলি জানো আৰু তলৰটো হৰ বুলি জানো তেতিয়ালে এটো কি হ'ব লবটো কি আছে x আৰু হৰটো কি আছে x + 3 হয় এবাৰ আমি লিখিম প্ৰশ্নমতে কি p/q আছে অৰ্থাৎ x + 3 সমান এইটোৰ কিমান সমান হৈছে 1/5 বুলি কৈছে অৰ্থাৎ 1/5 ৰ সমান বুলি কৈছে এইটো বাস এখিনি সমাধান কৰিব লাগে কিমান হ'ব এইটো লৈ এইটো 5x আৰু 1 দে গলে x + 3 হয় এক সেকেন্ড হা অলপমান এক সেকেন্ড এতিয়া আৰু এটা কিবা যোগ কৰিব কৈছে ৰবা দেই কোৱেশ্চনটোত কৈছে চাবা যদি লবৰ পৰা 3 বিয়োগ কৰা হয় আৰু হৰটো 2 বৃদ্ধি কৰা হয় সৰি দেই এইটো নহয় প্ৰশ্নমতে হ'ব x লগত কি কৈছে 3 এটা বৃদ্ধি কৰিব দিছে সৰি বিয়োগ কৰিব দিছে x - 3 আৰু তাৰ লগত কি x + 3 লগত কি এটা 2 এটা বৃদ্ধি কৰিব কৈছে 2 তেতিয়াহে 1/5 হ'ব সৰি দেই এইটো মইতো চোৱা নাছিলো তো এইটো চোৱা তো x ৰ পৰা কি হৈছে 3 এটা বিয়োগ কৰিব দিছে মানে লবৰ পৰা 3 এটা বিয়োগ কৰিব দিছে আৰু হৰৰ লগত 3 এটা 2 এটা বৃদ্ধি কৰিব দিছে বৃদ্ধি মানে যোগ কৰিব দিছে এছ নেক্সট চাব এবাৰ একো ভুল নাই এবাৰ ধুনীয়াকৈ লিখিব পাৰিবা x + 3 এবাৰ মই লিখি দিছো হা এটা অলপ হেৰি হৈ থকা কাৰণে x + 3 + 2 = 1/5 অলপমান কাটাতে হ'ব না এনেকৈ ভালকৈ লিখিছো তাৰপিছত কি কৰিম আমি সেম এইটোৱে এখিনি আমি সৰল কৰি দিব পাতে x - 3 x প্লাস এইটো প্লাস কিমান হৈ যাব 5 = 1/5 এবাৰ কৰিব পাৰা 5 এদি কি x - 3 আৰু 1 এদি কৰিলে তো x + 5 এ হ'ব হয় এটি কিমান হ'ব 5x - 5 3 গুণ 15 = x + 5 চাবা এখিনি x - 3 আছিল এই 5 এদি খিনি কৰছো আৰু 1 আৰু 80 ঠিক আছে তাৰপিছত x - 15 5x তাৰপিছত 5x এটো ইফালে আহিল কিমান হ'ব x = মাইনাস তো ইফালে আহিলে কিমান হ'ব +15 আৰু তো +5 এটা প্লাস হ'ব এটো কিমান হ'ব 4x = এটো কিমান হ'ব 20 হৈ যাব তাহলে x = কিমান হ'ব 20/4 = 4 দিয়ে কেবাৰ যাব 5 বাৰ মানে x ৰ মান কিমান হৈ যাব 5 হৈ যাব ঠিক আছে ক্ষমা কৰিব অলপমান ভিডিওটো পোস্ট হৈ গৈছিল যাৰ কাৰণে এখিনি তোমালোকে দেখা নাপালা ঠিক আছে তো x ৰ মান কিমান পালো আমি 5 পাইছো হৰটো কিমান হ'ব x + 3 মানে 5 + 3 = 8 মানে আমাক কি হৈছে পৰিমেয় সংখ্যাটো কি হৈ যাব পৰিমেয় সংখ্যাটো যেটো p/q আকাৰত তেতিয়ালে p লবটো কি আছিল লবটো আছিল কিমান আছে আমি লবটো পাইছো 5 মানে এটা কিমান হ'ব 5 আৰু হৰ কিমান পাইছো 8 এটো হ'ব 8 মানে এটোই হৈ যাব ইয়াৰ এনসার বেছি টান লাগিছে নেকি যদি টান লাগিছে এবাৰ ভালকে মই এবাৰ বুজাইছো চাব ধৰা হল আমি ধৰি লৈছো যে পৰিমেয় সংখ্যাৰ লব আছে লবটো আমি x বুলি ধৰিছো ঠিক আছে আৰু আমি হৰটো কি বুলি লৈছো যেটো x + 3 অৰ্থাৎ 3 কি বুলি কৈছে বেছি বুলি কৈছে সেই কাৰণে আমি কি কৰিছো ডাঙৰ অৰ্থাৎ 3 ডাঙৰ বুলি কোৱা কাৰণে আমি 3x + 3 ধৰিছো পৰিমেয় সংখ্যা p/q আকাৰত লিখিছে যেটো ওপৰটো লব জানো আমি তলৰটো হৰ বুলি জানো তো ওপৰটো লবটো x আৰু হৰটো x + 3 প্ৰশ্নমতে কি
যে এক্সৰ যিটো লব আছে লবৰ পৰা 3 বিয়োগ কৰিব দিছে আৰু যিটো হৰ আছে তাৰ লগত 2 বৃদ্ধি কৰিব কৈছে আৰু এইখিনি কৰিলে কিমান হ'ব বুলি কৈছে 1/5 হ'ব বুলি কৈছে হৈ গল তাৰপিছত আমি এইখিনি সমাধান কৰিছো এটো কি 3 আৰু 2 প্লাস কৰিলে 5 হৈছে এটো মাইনাস 3 একে আছে এটো কি হল 5 কিমান হৈছে এটো এইখিনি কৰাৰ কি আছে 5x মাইনাস 5 3 গুণ 15 তাৰপিছত আছে x plus 5 এটো একে আছে তাৰপিছত যেটো x আছিল x টো ইফালে লৈ আনিছো কিমান হৈছে 5x ৰ পৰা গলে কিমান হ'ব 4x হয় আৰু 15 টো এতে মাইনাস হৈ আছে ইপিনে আহিলে প্লাস হৈ গৈছে 15 আৰু ইফালে প্লাস 5 আছে 20 মানে 4x = 20 x = কিমান 20/4 যেটো 4 টো কি হৈ আছে 20 ৰ লগত হৰণ হৈ আছে 4 ৰ লগত x টো পূৰণ হৈ আছে আৰু 20 ৰ লগত হৰণ হৈ আছে তো এবাৰ পূৰণ হৰণ কৰি দিলো কিমান হৈ গল 5 হৈ গল তো x ৰ মান কিমান 5 x মানে কি ধৰিছিলো আমি x মানে ধৰিছিলো লবৰ মান হৈছে 5 আৰু হৰ কি হৈ গৈছে x + 5 ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনস তেতিয়াহলে আমি কেই নম্বৰ আহিব সি নম্বৰ চাব সি নম্বৰ কি হৈছে দুখন ৰেলগাড়ী 300 কিলোমিটাৰ দূৰত্বত থকা দুখন ঠাইৰ পৰা একে সময়তে পৰস্পৰ মুখামুখি দিগ যাত্ৰা আৰম্ভ কৰিলে এখন বেগ ঘণ্টাত 42 কিলোমিটাৰ আৰু আনখন বেগ ঘণ্টাত 58 অৰ্থাৎ 58 কিলোমিটাৰ হলে কিমান সময়ৰ পিছত ৰেল দুখনে একে ঠাই পাব নিৰ্ণয় কৰা আমাক ইংগিত এটা দিয়া আছে বেগ দূৰত্ব বাই সময় আমি এটো জানো দূৰত্ব = বেগ * সময় ইয়াক যদি আমি দূৰত্বটো উলাবলৈ দা বেগ সময়টো হ'ব এতিয়া নিৰ্ণয় সময় x হলে এইখিনি কৰিব আছে আমাক ইংগিত অলৰেডি দিয়াই আছে ঠিক আছে জাস্ট আমি অলপমান লিখিব লাগে ঠিক আছে লিখা হল আমি ধৰা হল এটো হ'ব সি নম্বৰ ধৰা হল সময় ঠিক আছে আমাক কিছে সময় আমি সময়টো ধৰিছেন ধৰা হল সময় x ঠিক আছে এটা কৈছে যে কি অতিক্ৰম কৰা দূৰত্ব এইখিনি আমাক এইখিনি দিয়ে দিছে অকল অলৰেডি ঠিক আছে তো ইমান বেছি লিখিব না লাগে সিম্পল কে যদি লিখো যে প্ৰথম এখন কৈছে না এখন কিমান প্ৰথম প্ৰতি ঘণ্টাত প্ৰতি ঘণ্টাত কিমান কিলোমিটাৰ যায় প্ৰথমখনে 42 কিলোমিটাৰ গলে 42 কিলোমিটাৰ বেগত গলে সময় লব কিমান হ'ব 42x ঠিক আছে প্ৰতি ঘণ্টাত 42 কিলোমিটাৰ গলে তাতে বেগ সময় ললে x যদি লয় তেতিয়াহলে সময় লব নহয় দূৰত্ব হ'ব 42x কিলোমিটাৰ আমাক দূৰত্ব ওলাব দিছে দূৰত্বটো ওলাব লাগে দূৰত্ব ঠিক তেনেকে আকৌ আনখন প্ৰতি ঘণ্টাত প্ৰতি ঘণ্টাত 58 কিলোমিটাৰ গলে দূৰত্ব কিমান হ'ব 58x কিলোমিটাৰ ঠিক আছে তেতিয়া হলে প্ৰশ্ন মতে আমাক ইংগিত দিয়াই আছে চাব 42x plus 58x = 300 আমাক এটো দিয়াই আছে এখানে জাস্ট খালি এখানে লিখিব লাগে খালি ঠিক আছে তে প্ৰতি ঘণ্টাত 42 কিলোমিটাৰ গলে দূৰত্ব হ'ব অৰ্থাৎ গাড়ীখনৰ বা ৰেলগাড়ীখনৰ দূৰত্ব হ'ব ইমান কিলোমিটাৰ আনহাতে এটো আনহাতে হ'ব লাগিছিল আনখন হৈ গৈছে আনহাতে প্ৰতি ঘণ্টাত 58 কিলোমিটাৰ গলে দূৰত্ব হ'ব 58x কিলোমিটাৰ ঠিক আছে প্ৰশ্ন মতে 42x আৰু এখিনি কি দিয়া আছে আমাক দিয়া আছে এখিনি আমাক এইটোৱে ধৰিব দিছে এখানে 42x plus 58 = 300 এটো প্লাস করলে কিমান হ'ব এটো প্লাস করলে 50 টো আর আছে 100 x = 300 তেতিয়ালে x = কিমান হ'ব 300 divided by 100 0 কেটাকেল কিমান হ'ব 3 মানে x = কিমান হৈ যাব 3 হৈ যাব তেতিয়াহলে আমাৰ প্ৰতি ঘণ্টাত আছিল না নাই প্ৰতি ঘণ্টাত 42 কিলোমিটাৰ সময় কি ধৰিছিল x আমি কি ভাবে পাইছো x পাইছো ইমান ঘণ্টা মানে কিমান ঘণ্টা লাগিব এই জিটো কিবা কৰিবলৈ ৰেল দুখন একে ঠাইত পাবলৈ 3 ঘণ্টা সময় লাগিব
ঠিক আছে হ'ব তেতিয়াহ'লে আজিলৈ ইমানখিনিয়ে নেক্সট আমি নেক্সট হেৰিত আলোচনা কৰিম বাকি যিখিনি আছে এইখিনি আমি নেক্সট আলোচনা কৰিম হ'ব তেতিয়াহ'লে আজিলৈ ইমানে ধন্যবাদ